কাটে ন একবার পাট কবাতে খুব বেয়া খুব কাটে একবার টিকলা টিকলা হয়ে আছে টিকলা 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 Hello friends, welcome back my YouTube channel. মই আজি আৰু এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিছো। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব। মই কি লৈ লৈছো চাওক। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব তেতিয়াহে গম পাব যে মই ক'ত গৈ আছো। মই এতিয়া গৈ আছো জংঘলৰ মাজে মাজে যাব লাগিব। ৰাস্তাটো চাওক না কি মজা ৰাস্তা বে। গাড়ী মটৰ যাব নোৱাৰে বাৰু। খোজকাঢ়ি যাব লাগিব পাহাৰৰ মাজত। পাহাৰৰ মাজত গাড়ী থাকিলেও গাড়ী আহিব নোৱাৰে। এইবিলাক জাৰু গছ চাওক, জাৰু গছ। মই গৈ আছো এতিয়া অকলে অকলে যাব লাগিব ইমান জংঘলৰ মাজত। চাৰিওফালে জংঘল চাওক, চাৰিওফালে জংঘল। তাৰ মাজত মই অকলে অকলে যাব লাগিব জংঘলৰ মাজত। আপোনালোকক নিশ্চয় দেখাই যাম। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব। চব জাৰু, চব বাঁহ গছ। আপোনালোকে দেখিছে এইবিলাক চব জাৰু খেতি হয়। ইয়াত জাৰু খেতি হয়। গোটেই পাহাৰ মানে চব পাহাৰে পাহাৰে মানে চব জাৰু গছ লগোৱা হয় ইয়াত। দেখাই গৈ আছো বাৰু মই। বাঁহ গছ ইমান বাগান মানে জাৰু যিমান বাগান আছে বাঁহৰো ইমানে বাগান আছে। সেইটা লাডু চাওক না, লাডু 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 চব লাডু পৰি আছে ইয়াত। কোনো খাব নাহে, লাডুৱে লাডু আৰু। ক'ৰবাত লাডু চাওক, ক'ৰবাত লাডু চুবাবও নোৱাৰে লাডু ক'ৰবাত। কেইদিনমানৰ পিছত বছৰমান পিছত ৰাস্তাই নোপোৱা ক'ৰবাত লাডু ডাঙৰ হৈ আহিছে। ৰাস্তাত নাপাম আৰু চাগে তেতিয়ালৈকে লাডু ডাঙৰ হ'লে। লাডুৰ মাজে মাজে ৰাস্তা চাওক, মাজে মাজে ৰাস্তা। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি মই আহি পাই গ'লো। ক'ৰবাত দেখিছে জাৰু আমাৰ দিছে। এবাৰ জাৰু বহুত ভাল হৈছে। আমাৰ ইয়াত দিছে জাৰু। এবাৰ জাৰু পাই যাম। জাৰু বহুত ভাল হৈছে। কিন্তু আমাৰ হয়, আমাৰ খেতি কৰা হয়। আমাৰ আৰ যোন খেতি কৰা হয় ন, এইটো আৰ বুলি কয়। চাওক কি মজা জাৰু হৈছে। কাটে ন একবাৰ পাট কবাতে খুব বেয়া কাটে। এইটো চাওক কি মজা জাৰু হৈছে। একদম টিকলা টিকলা হৈ আছে তাত, টিকলা 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 টিকলা। মই যিটো কামত আহিছিলোঁ এইটো মই আপোনালোকক দেখাব পৰা নাই। মই গৈ আছোঁ মানে ৰাস্তাটো কোনফালে যাম। মই কি আহিছিলোঁ পলু বাট ছিঙিব আছিলোঁ। পলুৰ কাৰণে পাত আহে আৰু কাটিলে ঐ খুব বেয়া একেবাৰে জাৰু পাত কাটে ঘণ্টা। আহি পাই গ'লো। মাতটো ৰুলা এটা হালধি দিছে, হালধি হালধি কিমান ভাল হৈছে। মানে য'ত য'ত আৰ খেতি কৰে ন, মানে যোন খেতি কৰে মানে তাতে জাৰু ক'ৰবাত লগাবই, মানে লগাবই, যেনেকাই নহওক লগাবই। ফাইনেলি পাই গ'লো মই পলু পাত। ক'ৰবাত দিছে এসোবাই পলু পাত।
মই যাব লাগিব ছিঙিবৰ কাৰণে দেখিছে ছিঙিব লাগিব এতিয়া মই একেলগে ছিঙিব আহিছোঁ ফাইনেলি ছিঙি হৈ গ'ল এতিয়া নিব লাগিব কি নধৰিব বেছি ছিঙি নলওঁ এইটো এতিয়া এনেকুৱাকৈ নিব নোৱাৰি ऐसा ऐसा नहीं ले जाना पड़ेगा उसको छोटा छोटा करना पड़ेगा ओके आप लोग देखते रहो मैं कैसे छोटा करूँगा वीडियो देखते रहो वीडियो तो ऐसा करके मीडियम साइज में ले जाना इसको ऐसा करना पड़ेगा ओके ऐसा करके इधर में इससे निकलना पड़ेगा उसको इससे निकलना पड़ेगा এনেকাকে নিলে মানে বহুত কি কম আৰু 5 টন মান নিব পাৰিব 5 টন মান এনেকাকে নিব লাগিব গোটেইখিনি এতিয়া এনেকা কাটিব লাগিব কাটিখিনি ভৰাব লাগিব এইখন বস্তুতে 5 টন নিব মই 5 টন এনেকৈ চাই থাকিব কেনেকৈ সোমাম মই 5 টন মাল অলৰেডি পেকিং হৈ গ'ল মানে ভৰাই হৈ গ'ল লেটস গো কেনেকৈ লৈ যাম দেখাই আছোঁ 5 টন মাল লৈ গৈ আছোঁ 5 টন মাল লৈ গৈ আছোঁ পুৰা কেপ চাইড মানে ৰিংটাল হৈছে ৰিংটাল চকাটো ৰিংটাল মানে ৱেট দিছি ৰিংটাল এনেকৈ ৰিংটালে ঘৰত পাবগৈ লাগিব নহ'লে পলু কটি খোৱা মৰি থাকিব ভাত খাব নাপায় পলু পাত খাব নাপায় চ' গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিব যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই